ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া মই শোৱাৰ পৰা উঠি গ'লোঁ, মুখ হাত ধুই আহোঁগৈ, ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া মই কাম বন কৰি আজৰি হৈ গ'লোঁ। এতিয়া গাটো ধুই ল'ম। পানী দি আছে, মানে আমাৰ ছাপ্লাই পানী পাওঁ 2 ঘণ্টাৰ কাৰণে দিয়ে। বতৰটো ৰ'দেই দি আছিলে, কিন্তু হঠাতে বৰষুণ পেলাইছে, কিনকিনাইছে। বাচনখিনি মই বাহিৰত শুকাবৰ কাৰণে পানী চাং বুলি যে কয় তাত মেলি থৈছিলোঁ। এতিয়া ভিতৰলৈ নি লওঁ, বোলো ভিডিঅ'টো ষ্টাৰ্ট আকৌ কৰি লওঁ। মই বাচনখিনি ভৰালোঁ, আকৌ এৰিছে। বতৰটোতো যে এইকেইদিন কিনো হৈছে। আজি আমি বাৰ্থডে এটা খাবলৈও যাম। ক'ত যাম আপোনালোকক যদি পাৰোঁ দেখাই থাকিম বাৰু। মানুহ ধেৰ থাকিলে ভিডিঅ' কৰিবলৈ অলপ বেয়া লাগে, সেইকাৰণে যদি পাৰোঁ মই দেখাই থাকিম। এতিয়া বৰষুণ অলপ অলপ দি আছে, মই গাটো ধুই লওঁ। এয়া মই গা পা ধুই আজৰি হৈ আহিলোঁ। থ্ৰেডিং কৰিব লাগিছিলে, টাউন যাম এইকেইদিনতে, আপোনালোকক দেখাম বাৰু। এতিয়া বৰষুণ দি আছে, বৰষুণত কাপোৰখিনি ধুলোঁ, কিন্তু মেলিবলৈ হোৱাই নাই। বৰষুণ দি দিলে হঠাতে। এইকেইদিন গোটেইকেইদিনেই হৈছে, ৰাতিপুৱা বেলা ৰ'দ দিয়ে, আকৌ দুপৰীয়া সময়ত বৰষুণ দিবলৈ লৈছে। আজি কাৰ বাৰ্থডে খাবলৈ যাওঁ আপোনালোকক দেখাম বাৰু। মই এতিয়া চাহ একাপ খাই লওঁ। ৰ'দ দিলে বহুত বেছি ভাল লাগে, বৰষুণ দিলে গোটেই ঘৰ চৰবোৰ সেমেকি যোৱা নিচিনা লাগে, আৰু গোটেই বিচনা গোটেই কাপোৰবোৰ সেমেকি যোৱা নিচিনা লাগে। কিন্তু ৰ'দ দিলে মনটো একদম মুকলি মুকলি লাগি যায়, ফ্ৰেছ ফ্ৰেছ লাগি যায়। কি কৰিব এতিয়া, বতৰ বৰষুণ দিলেই। পাকঘৰলৈ আহিলোঁ, এতিয়া চাহ একাপ ধুনীয়াকৈ খাই লওঁ। মাতটো মই অলপ চেৰচেৰণি টাইপৰ আহিছে, মানে কি বৰষুণ দি আছে যে, সেইকাৰণেহে আহিছে। ঠিক আছে, মই চাহ একাপ বনাই লওঁ। মই পিছে ইমান বেছি পানী নাখাওঁ, মায়ে গালিয়ে দি থাকে। এতিয়া পিয়াহ লাগিছে, সেইকাৰণে পানী এগিলাচ খাই লওঁ। সেইকাৰণে কৰিছোঁ যে আমাৰ স্কিনৰ কাৰণে পানী বহুত বেছি ভাল, সেইকাৰণে পানী মানুহে খাই থাকিব লাগে। মই পানীগিলাচ খাই লওঁ। চাহকাপ খোৱাৰ আগত পানীগিলাচ খাই লৈছোঁ, পিয়াহ লাগিছে সেইকাৰণে। নহ'লে চাহ খোৱাৰ পিছত পানী খাবলৈ মন নাযাব আৰু। এতিয়া চাহ হ'লেই আৰু মই বাকী লওঁ, কিনো আছে খাবলৈ, তেতিয়া খাই লওঁ। হাফ মই হাফ বিস্কুট খাই বহুত বেছি ভাল পাওঁ। বাকী এইবোৰ মিঠা টাইপৰ বিস্কুটবোৰ, মই মিঠা বস্তুবোৰ ইমান ভাল নাপাওঁ। হ'লেও লালমোহন খাই ভাল পাওঁ বাৰু, কিন্তু ইমান এইবোৰ বিস্কুট গুড ডে এইবোৰ কিবাকিবি ইমান ভাল নাপাওঁ। কিন্তু হাফ খাই মই বহুত বেছি ভাল পাওঁ। যদি মোক এপেকেটো দি দিয়ে খাই দিবলৈ, মই খাই শেষ কৰি দিব পাৰিম। বিস্কুট লৈ লৈছোঁ। এয়া চাহ হৈ গ'ল। এয়া ভুজিয়া কেইটামানো লৈ লৈছোঁ। এইফালে হাফ বিস্কুট, এইফালে এই দুটা ভাইটিৰ কাৰণে। এয়া চাহ 3 কাপ বাকি লৈছোঁ, মালে মোলে আৰু। এনেকৈ চাহত ভুজিয়া দি খাই মই বহুত বেছি ভাল পাওঁ। চামুচেৰে পিছত খাই বহুত টেষ্টি লাগে। চাহ খাই আজৰি হৈ ল'লোঁ। মই তেনেকৈ চাহত ভুজিয়া দি খাই মই বহুত বেছি ভাল পাওঁ। এনেও নিমখীয়া বস্তুবোৰ লাল চাহৰ লগত খাই বেছি ভাল লাগে। গৰমো উঠিছে, পিছে লাইটটো নাই। মই যে অথনি কৈছিলোঁ বাৰ্থডে এটা আছে বুলি, বাৰ্থডেটো খাবলৈ যাওঁ। এতিয়া 12টা বাজিব হ'ল, অকণমান লাগি দিবলৈও মাতিছে। তেতিয়া মই ওলাই লওঁ। এতিয়া ওলাই মেলি হৈ গ'ল, এতিয়া যাম আৰু। এয়া ওলাই মেলি ৰেডি হৈ গ'লোঁ। মা ওলাই আছে পিছফালে, মই এতিয়া আগফালে অলপ ওলাই আহিছোঁ। বৰষুণ অলপ অলপ দিয়ে আছে, হ'লেও গৰম, ঘামি জামি অৱস্থা নাই। ৰিলচ এটা বনাই ল'লোঁ, আপোনালোকে ইনষ্টাগ্ৰামত চাব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কি দেখাব পাৰোঁ নাজানো। বাৰ্থডে যাৰ ঘৰলৈ যাম তাত মানুহ
থাকিলে মানুহৰ আগত ভিডিঅ' কৰিবলৈ ইমান ভালো নালাগে। যিমান পাৰোঁ আপোনালোকক দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এয়া আমি চাবলৈ ওলালোঁ, দৰজা মাৰিছে। যাবলৈ ওলালোঁ আমি, ওলাই মেলি হৈ গ'ল। এয়া মা আৰু ভাইটি, আমি ঘৰৰ পৰা ওলাই আহিছোঁ এতিয়া জাষ্ট। ইয়াৰ ৰাস্তাত আহি আছোঁ খোজকাঢ়ি। বৰষুণো দি আছিলে অলপ অলপ। গোটেই পথাৰখন চাওকচোন, সেউজীয়া সেউজীয়া হৈ আছে। ইমান ধুনীয়া লাগিছে, সেইকাৰণে ক্লিপ এটা ৰাখি থৈ দিলোঁ। এয়া মা খোজকাঢ়ি গৈ আছে। এয়া আমি ইয়াত পাই গ'লোহি। এইটো বাৰ্থডে বয়। হাই দি দিয়া। এজনী ভণ্টি, এইটো বাৰ্থডে বয়। এজনী ভণ্টি নি? বাৰ্থডে বয়। এজনী খুৰী হয়। লাজ কৰিছে। এয়া আমি চাহ তাহ খাই আজৰি হৈ গ'লোঁ। এজনী ভণ্টি ক'লৈ গ'লা? এজনী ভণ্টি, তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম নিশা কলিতা। তাই এতিয়া ক্লাছ 9ত পঢ়ি আছে। তাইৰ ইউটিউব চেনেল এটা আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। বৰমাহঁতৰ ফ্ৰণ্টতে বৰনামঘৰ ভাগ আছে, দেখি বহুত বেছি ভাল লাগে। যিটো ভাইটি ভাগৰ বাৰ্থডে আছিলে, সেয়া ঘড়ীত প্ৰেছাৰ জুখিছে। আমাৰ মাকো জুখি দিব ক'লোঁ। এয়া আমাৰ মা ভাগো জুখি আছে। মই বাৰু যেতিয়াই জোখোঁ নৰ্মেলেই থাকে, হ'লেও চান্সতে ময়ো জোখাই ল'লোঁ কিমাননো আছে তাকে চাওঁ বুলি। ভাল লাগে ন তেনেকৈ চাই। এয়া মা আৰু যাৰ বাৰ্থডে আছিলে ভাইটিটোৰ আইতাকে গুটি কৰি কৰি দিছিলে। খুৰী আৰু মই বেলি গৈছিলোঁ। এয়া ঘামি জামি অৱস্থা নাই। ৰুটি বেলিলোঁ, ৰুটি বেলি আহিলোঁ। এতিয়া কেক কাটিব এজনী ভণ্টি। এইটোৱে বাৰ্থডে থকা ভাইটিটো, বহুত মৰম লগা হয় সি। এইফালে ডিম্পী বা মানে ভাইটিটোৰ পেহীয়েক হয়। এইফালে আমাৰ মা, খুৰী দুইজনীয়ে খাই আছে। এইফালে পাপা বিলনীয়া কৰি কৰি অৱস্থা বেয়া হৈ গৈছে গৰমত। বাৰ্থডেত পুৰি, মটৰ পনীৰ, শুকান চব্জি 2খন খুৱাইছিলে, লালমোহন, কেক আৰু আচাৰ খুৱাইছিলে। ইহঁতে যে অকল খোল, নেগেৰা, তাল বাঁহী আমাৰ ভাইটিয়ে বজাই আছিল। বাই বাই। এয়া ঘৰ আহি পালোহি আমি। এতিয়া মুখ হাত ধুই লওঁ। এয়া মুখ হাত ধুই ফ্ৰেছ হৈ ল'লোঁ। গা এতিয়া ধোৱা নাই, গৰমে গৰমে গা ধুই দিলে মানে বেমাৰ হয় বুলি কয় মানুহে, জ্বৰ চৰ হৈ যাব পাৰে, গৰমটো সোমাই যায় যে। এতিয়া আমাৰ লগতে নামঘৰৰ ওচৰৰ পৰা আমাৰ শনিবাৰে ভাওনা আছে আমাৰ গাঁৱত। আপোনালোক নিশ্চয় সকলোবোৰ আহিব। দাদা দুজন আমাৰ লগতে আহিলে, মায়ে মাতিলে চাহ একাপ খাই যাবলৈ। অখৰা হোৱালৈ দেৰি আছে, 8:30মানতহে হ'ব, এতিয়া 7টা বাজিছেহে। তাহাঁতৰ ঘৰত এইবোৰ অলপ লাগি দিবলৈ ক'লে যে, সেইকাৰণে সোনকালে গ'লোঁ, লাগি মেলি দিলোঁ। আমালৈ ঘৰলৈও দি পঠাইছে। মই নালাগে বুলিয়ে কৈছিলোঁ, কিন্তু বৰমাজনীয়ে জোৰ কৰি দি পঠাইছে। এয়া বৰমাই দি পঠাইছে, ৰ'ব মই দেখাই আছোঁ। এইফালে শুকান চব্জি দিছে, মই নিজে ভৰাই আনিছোঁ বাৰু দেই। এইফালে এয়া পনীৰ, মটৰ পনীৰ গ্ৰীণ মটৰৰ লগত বনাইছিলে। সেই যাৰ ঘৰত বাৰ্থডে আছিলে, সেই ভিনদৈ বনাইছিলে। বহুত টেষ্টি হৈছিলে খাবলৈ, মটৰ পনীৰ। আৰু এইফালে দাংবডি আৰু
সৰু আলু ভাজি, দাংবডি, সৰু আলু আৰু বাদাম দি দিছিলে। এয়াও মস্তি হৈছিলে খাবলৈ, বহুত টেষ্টি আছিলে। এয়া এইফালে পুৰি লৈ আহিছোঁ। ঠিক আছে তেন্তে মই দাদাকেইজনক চাহকাপ দি লওঁ, বাকী ময়ো একাপ খাই লওঁ। দিনটো ভাত খোৱা নাই যে, পুৰি খালোঁ, অলপ গেছ লাগিছে, সেইকাৰণে লাল চাহ একাপ খাই দিওঁ। হেল্ল' গাইজ, এতিয়া মই পুৰি চুৰি দি আজৰি হৈ গ'লোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বহুত বেছি ভাগৰ লাগিছে আৰু গৰমো যে, বহুত গৰমৰ কাৰণে বেছি ভাগৰ লাগিছে। নেক্সট ভিডিঅ'ত অতি সোনকালে আপোনালোকৰ লগত লগ পাই আছোঁ। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদিহে মোৰ চেনেলটো নতুনকৈ কোনোবাই চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব, তেতিয়া মই দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ